নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত আমি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয় পাঠ সংখ্যাৰ ধাৰণা পাঠৰ 20 নম্বৰ পৃষ্ঠাত থকা কিছু কথা আলোচনা কৰিম। তোমালোকে কিতাপৰ 20 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা। তাত দিয়া আছে চাবা, খেৰ দিয়া অংকবোৰ চোৱা আৰু অংকটোৰ স্থান আৰু স্থানীয় মান লিখা। যে আমাৰ এখন তালিকা দিয়া আছে, এই তালিকাখনত আমাৰ বিভিন্ন সংখ্যা দিয়া আছে আৰু সেই সংখ্যাবোৰত যিকোনো এটা অংক খেৰ দিয়া আছে আৰু আমি সেই খেৰ দিয়া অংকটোৰ স্থান আৰু স্থানীয় মান নিৰ্ণয় কৰিব লাগে। এইখন আমাৰ তালিকাখন আৰু ইয়াৰে আমাৰ প্ৰথম সংখ্যাটো দিয়া আছে 143 আৰু এই 143ৰ আমাৰ 4 অংকটো খেৰ দিয়া আছে। এতিয়া আমি এই 4 অংকটো কি স্থানত আছে সেই স্থানটোৰ নাম আৰু সেই 4 সংখ্যাটোৰ স্থানীয় মান আমি নিৰ্ণয় কৰিব লাগে। তালিকাৰ প্ৰথম ঘৰটো আছে আমাৰ সংখ্যা, ছেকেণ্ড ঘৰটো হ'ল খেৰ দিয়া অংকটোৰ স্থান, অৰ্থাৎ আমাৰ 4টো খেৰ দিয়া আছে আৰু 4টোৰ স্থান হ'ল আমাৰ দশক। যে আমাৰ 3টো এককত আছে, 4টো দশকত আছে। এতিয়া আমি খেৰ দিয়া অংকটোৰ স্থানীয় মান অৰ্থাৎ আমি 4ৰ স্থানীয় মান নিৰ্ণয় কৰিব লাগে আৰু 4টো আমাৰ কিহত আছে? দশকত আছে। গতিকে 4ৰ স্থানীয় মান কি হ'ব? 4 দশক। আৰু 4 দশক মানে আমি কি পাওঁ? 4 দশক মানে হ'ল 4 পূৰণ 10 সমান 40। 4 দশক মানে 40। নেক্সট তাৰপিছত অংকটো চাবাচোন, সংখ্যাটো ইয়াৰ পিছত সংখ্যাটো আছে আমাৰ 204 আৰু ইয়াৰে আমাৰ 2ত খেৰ দিয়া আছে। অৰ্থাৎ আমি 2ৰ স্থান দুইটো কিমান নম্বৰ স্থানত আছে আৰু ইয়াৰ স্থানীয় মান কিমান হয় আমি নিৰ্ণয় কৰিব লাগে। এতিয়া ইয়াত চাবা আমাৰ 4টো আছে এককত, 0 আছে দশকত আৰু 2 আছে শতকত। গতিকে খেৰ দিয়া অংকটোৰ স্থান হ'ল শতক আৰু ইয়াৰ স্থানীয় মান কিমান হ'ব? 2 শতক। 2 শতক আৰু 2 শতক মানে কিমান পাম আমি? 2 শতক মানে আমি 200 পাম। 2 পূৰণ 100 সমান 200। বুজি পাইছানে? তাৰপিছতো চাবাচোন, এইবাৰ আছে আমাৰ 876 আৰু ইয়াৰে আমাৰ খেৰ দিয়া আছে 6 আৰু 6টো কিহত আছে? আমাৰ 6টো আছে এককত। গতিকে 6ৰ আমাৰ স্থানটো হ'ল একক আৰু ইয়াৰ স্থানৰ মান কিমান হ'ব? 6 একক। 6 একক মানে 6 আমাৰ 6 পূৰণ 1 সমান 6 পাম। তাৰ পিছৰ সংখ্যাটো চোৱা, 323 আৰু ইয়াৰে আমাৰ খেৰ দিয়া আছে 2 আৰু ইয়াৰ 2টো ক'ত আছে? আমাৰ 2টো আছে দশক স্থানত, অৰ্থাৎ 2ৰ স্থান হ'ল দশক। আমি লিখিম দশক আৰু 2ৰ স্থানৰ মান হ'ব 2 দশক আৰু 2 দশক মানে কিমান পাম আমি? 2 দশক মানে আমি 20 পাম। 2 পূৰণ 10 সমান 20। তাৰপিছতো চাবা 774। 774ত আমাৰ খেৰ দিয়া অংকটো হ'ল 7। ইয়াত আমাৰ 2টা 7 আছে, চাবা দে। প্ৰথম আমাৰ এককত 4 আছে, দশকতো 7 আছে আৰু শতকতো 7 আছে। আমাৰ খেৰ দিয়া 7টো হ'ল শতকৰ 7, অৰ্থাৎ ইয়াৰ স্থানীয় মান ইয়াৰ স্থানটো হ'ল শতক আৰু স্থানীয় মান হ'ব 7 শতক আৰু 7 শতক মানে আমি কি পাম? 700 পাম। 7 পূৰণ 100 সমান 700। তাৰপিছৰ সংখ্যা 505, খেৰ দিয়া আছে 0। 0টো আছে আমাৰ দশক স্থানত, গতিকে ইয়াৰ স্থান হ'ল দশক আৰু স্থানৰ মান হ'ব 0 দশক আৰু 0 দশক মানে আমি 0 পাওঁ। 0 য'ত কি নাথাকক কিয় সেই সদায় স্থানৰ মানটো 0। এককত থাকিলেও 0 হ'ব 0টো, দশকত থাকিলেও 0 হ'ব বা শতকত থাকিলেও ই 0 হ'ব। তাৰপিছত দিয়া আছে 999 আৰু ইয়াৰে আমাৰ খেৰ দিয়া অংকটোৰ স্থান হ'ল শতক। আমাৰ শতকৰ 9টোত খেৰ দিয়া আছে আৰু ইয়াৰ যিহেতু আমাৰ শতকত 9ত খেৰ দিয়া আছে, সেই স্থানীয় মান হ'ব 9 শতক আৰু 9 শতক মানে পাম আমি 900। 9 পূৰণ 100 সমান 900। তাৰপিছত আছে 824, খেৰ দিয়া আছে 2টোত আৰু আমাৰ 2টোৰ স্থান হ'ল দশক। 2টো আমাৰ দশক স্থানত আছে আৰু 2ৰ স্থানৰ মান হ'ব 2 দশক আৰু 2 দশক মানে আমি কি পাম? 2 দশক মানে আমি 20 পাম। 2 পূৰণ 10 সমান 20। তাৰপিছত আছে আমাৰ 780, তাতে ইয়াত আমাৰ 0টোত খেৰ দিয়া আছে আৰু 0টোৰ স্থান হ'ল একক। 0টো আমাৰ একক স্থানত আছে আৰু একক স্থানত থাকিলে আমাৰ স্থানৰ মান কি হ'ব? 0 আমাৰ য'ত নাথাকক কিয় কি হয়? সদায় 0 হয়। যে 0 একক 0 একক মানে আমি 0 পাম। আৰু আমাৰ শেষত দিয়া আছে 906 আৰু ইয়াত খেৰ দিয়া আছে আমাৰ 9টোত। 9টো আমাৰ কোন নম্বৰ স্থান আছে চোৱাচোন? 9টো আমাৰ শতক স্থানত আছে, যে স্থানটো হ'ল শতক আৰু ইয়াৰ স্থান মান কি হ'ব? 9 শতক
9 শতক মানে আমি কি পাম 900 পাম 9 পূৰণ 100 সমান 900